Hello everyone, কি খবৰ সকলোৰে ভালনে মোৰ একদম সৰ্দি নগুচাই হৈছে মাতটো শুনি গম পাইছেই চাগে আৰু আজি আমি আহিলো খুৰী এজনী ঘৰলে আৰু এফালে দেখিছেনে গছত কি লাগি আছে কৰ্দই ইমান ধুনীয়াকৈ লাগি আছে নহয় যেনেকুৱা লাগিছে যে একদম ফুলে হয় যেনিবা একেবাৰে হালধীয়া পকা পকা চকচোন খুৰীজনী আমাক কৈছে যে আহা লৈ যাবাহি আচাৰ বনাবা বুলি তো আমি তিনিজনে গৈছো আৰু আনিবলৈ কাৰণে আৰু ওচৰৰে ভাইটিটো মাতি দিছে paribolea কাৰণে আৰু এইফালে চকচোন তেখেতৰ ঘৰত ইমান ধুনীয়াকৈ ফুল লাগি আছে নহয় ইমান ধুনীয়া লাগিছে আৰু এইফালে চকচোন এইকেইটা কুকুৰকেইটা আমাক দেখি কেনেকুৱা ভুকিছে নহয় মানে ইমানেই ভুকিছে ন ইমানেই ভুকিছিলে আমাক দেখি আৰু এইফালে এজনী মেকুৰী ইমান ধুনীয়া ইমান কিউট আৰু এয়া দেখিছেনে এজোপা গছতে ইমান ধুনীয়াকৈ দুটা কালাৰৰ ফুল লাগিছে হোৱাইট আৰু আছে পিংক ইমান ধুনীয়া লাগিছে এইফালে চক আৰু এইফালে আমাৰ বাইদেউ তিনিগৰাকী আৰু স্কুল ছুটি হয়ে মানে আমি টেঙা লৈ যাওঁ বুলি সোমালোঁ তেখেতৰ ঘৰলৈ আৰু টিকলাকেইটা সেইকাৰণে স্কুল ড্ৰেছতে আছে আজিলৈ ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই All of the times I've been there, times I came through. I'd meet you anywhere if it brought me closer to you. Distance is killing me, you make it so hard.